হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰতো আছোঁ ভালে। বৰ্তমান মই ঘৰ গৈ আছোঁ বহুদিনৰ মূৰত। ইমান যে ফূৰ্তি লাগিছে। আৰু এটা কথাই, মাস্কখন পিন্ধি আৰু ইমান গৰম লাগে, মাজে মাজে খুলি কিনে খামবিলাক মুচিব লগা হয়, ইমান গৰম। উপায়ো নাই, পিন্ধিবতো লাগিবই, নিজৰ ভালৰ কাৰণে পিন্ধা হয়। আজি গাড়ীত বেছিভাগকে মাস্ক পিন্ধা দেখা নাছিলোঁ, সেইটো কাৰণে বহুত বেয়া লাগিছে। এনেকুৱা ৰুল কৰিব লাগে যাতে মাস্ক নিপিন্ধাবিলাকে গাড়ীত উঠিব নোৱাৰে। আৰু গছবিলাক পিছফালে দৌৰি আছে। পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহিটিয়ে দি চহৰৰ বাটে ঘাটে। ইমানে ৰ'দ আছিল আৰু ফৰকাল পথাৰে মাতে আজি পাহাৰে মাতে, মাতে সেউজে ৰিঙিয়াই। আৰু ৰ'দটো বাপৰে ইমান গৰম দিছে, কিন্তু গাড়ীত বহি থাকিলে গম পোৱা নাযায় কাৰণ বতাহ ঘৰত থকাৰ নিচিনা নহয়। ঘৰত থাকিলে বহুত গৰম লাগে আৰু আৰু চাচোন খেতি পথাৰ। এনেদৰে মই গৈ থাকোঁতে বহুতো খেতি পথাৰ দেখিলোঁ, কাৰণ বৰ্তমান ধাননি পথাৰবিলাক সেউজীয়া হৈ পৰিছে। আৰু এইখন হ'ল ভাদ মাহ শেষ হ'ল, আহিন কাতি আঘোণ মাহত লখিমী গুটি চপাবলগীয়া হ'ব। আৰু দুমাহ পিছতে এইবিলাক হালধীয়া হৈ পৰিব। মাজুলীয়ে মাতে উৰি যা মনৰে চৰাই। এতিয়া বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে। শুনিছো গুণগুণনি, শুনিছো খিলখিলনি, সিপাৰৰ হাঁহি তিৰি নিৰি ভাগি আহে। আজি নদীয়ে মাতে নে মাজুলীয়ে মাতে, উৰি যা মনৰে চৰাই। ঘৰ আহি পাই গ'লোঁ আৰু আমাৰ ঘৰৰ সন্মুখভাগ ইমান ধুনীয়া হৈ পৰিছে, সেউজীয়া সেউজীয়া, কিমান ধুনীয়া এটা পৰিৱেশ। আৰু তাৰ লগতে সেউজীয়াৰ লগতে মই সেউজীয়া হৈ মিলি গৈছোঁ। মোৰ টি চাৰ্টটো সেউজীয়া কালাৰৰে হয়, ধুনীয়াকৈ মিলি গৈছে, ভবাই নাছিলোঁ। তো এতিয়া বলক মানে এতিয়া আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ নে কি কয়? কৃষ্ণ, এয়া আমাৰ নামঘৰ। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে। দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে। চাৰিওফালে গছে গছ। আমাৰ ঘৰটো গছেৰে আৱৰি ধৰিছে, সেইকাৰণে গুগল মেপত আমাৰ ঘৰটো নেদেখুৱাই, খালি গছবিলাকেহে দেখা পাওঁ। তো বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।